ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁতে তিনি ধৰণৰ সেন্টেন্সৰ অন্তৰ্ভুক্ত হয় ইম্পাৰেটিভ সেন্টেন্সত। প্ৰথমে হৈছে আদেশ দিয়া, অনুৰোধ কৰা, উপদেশ দিয়া। আদেশ দিয়া বুলি কওঁতে বক্তাজনে শ্ৰোতাজনক আদেশ দিয়ে, মানে কিবা এটা কৰিব লাগে। সাপোজ তালৈ যোৱা, দ্যাট মিন্স গো দেয়াৰ, কামটো কৰা, ডু দ্য ৱৰ্ক। দ্বিতীয়টো হৈছে কি অনুৰোধ কৰা। অনুৰোধ কৰা মানে কি তুমি কাৰোবাৰ হতুৱাই কিবা এটা কাম কৰিব বিচাৰিছা, কৰাই ল'ব বিচাৰিছা। ধৰি লওক তুমি তাক কৈছা অনুগ্ৰহ কৰি এক গিলাচ পানী দিবানে, প্লিজ গিভ মি এ গ্লাছ অফ কোল্ড ৱাটাৰ। অনুগ্ৰহ কৰি দৰ্জাখন লগাই দিয়া, প্লিজ ক্ল'জ দ্য ড'ৰ। এই দুটা সেন্টেন্সত বক্তাজনে কি কৰিছে, অনুৰোধ কৰিছে। উপদেশ মানে হৈছে এডভাইচ দিয়া, কাৰোবাক কিবা এটা ভাল কাম কৰিব তুমি কৈছা। অবে ইয়ৰ পেৰেণ্টছ মানে তোমাৰ মা দেউতাৰ কথা শুনা। অবে ইয়ৰ এল্ডাৰ্ছ মানে তোমাৰ ডাঙৰৰ কথা শুনিবা। তেনেহ'লে আমি ক'ব লাগিব যে ইম্পাৰেটিভ সেন্টেন্সত তিনি ধৰণৰ সেন্টেন্স থাকে। এটা হৈছে অনুৰোধ কৰা, এটা হৈছে উপদেশ দিয়া, আৰু এটা হৈছে আদেশ দিয়া। যেতিয়া আমি ক'ৰবাত এই তিনি ধৰণৰ আমি সেন্টেন্স পাম, তেতিয়া আমি নিশ্চিত হ'ব লাগে যে এয়া হৈছে তোমাৰ ইম্পাৰেটিভ সেন্টেন্স। ইম্পাৰেটিভ সেন্টেন্সবোৰ ষ্টাডি কৰিলে এটা বস্তু ফুটি ওলায়, সেইটো হৈছে কি ইম্পাৰেটিভ সেন্টেন্সৰ ছাবজেক্ট নাথাকে। ছাবজেক্ট মানে হৈছে কি উদ্দেশ্য বা কৰ্তা। একেবাৰে 100% নাথাকে বুলি ক'ব নোৱাৰি, থাকে কিন্তু লুকাই থাকে। যেতিয়া বক্তাজনে কয়, যেতিয়া স্পিকাৰজনে কয় ডু দ্য ৱৰ্ক, কামটো কৰা, তো কামটো কৰা বুলি কওঁতে নিশ্চয় সি কোনোবা এজন ব্যক্তিক সি কৈ আছে, হয়নে? তো তাত মানে লিখোঁতে আমি ইউ মেনশ্যন নকৰোঁ, কিন্তু সেই বুলি তাত যে ইউ নাই সেইটো ক'ব নোৱাৰি। ইউ তাত আছে কিন্তু লুকাই আছে। সেইকাৰণে ইম্পাৰেটিভ সেন্টেন্সৰ প্ৰথম যিটো বৈশিষ্ট্য সেইটো হৈছে কি ছাবজেক্ট লুকাই থাকে, ইউটো লুকাই থাকে, যাক অসমীয়াত কোৱা হয় উজ্জ হৈ থাকে। আৰু বাক্যৰ শেষত আমি কি চাম, ফুল ষ্টপ থাকে। আমি তোমালোকৰ নিশ্চয় মনত আছে যে এছাৰেটিভ সেন্টেন্সৰো কি আছিলে, এছাৰেটিভ আমি পঢ়িছিলোঁ, তেতিয়া তাতো বাক্যৰ শেষত ফুল ষ্টপ আছিলে। আৰু ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে পঢ়োঁতে তাত আমি কি চাইছোঁ, বাক্যৰ শেষত ফুল ষ্টপ থাকে। তো তোমালোকে নিশ্চয় বুজি পালা যে ইম্পাৰেটিভ সেন্টেন্স মানে কি। তো ইম্পাৰেটিভ সেন্টেন্সত তিনি ধৰণৰ সেন্টেন্স থাকে, আদেশ দিয়া সেন্টেন্স, উপদেশ দিয়া সেন্টেন্স আৰু অনুৰোধ কৰা সেন্টেন্স। যেতিয়া এই তিনিটা সেন্টেন্স তুমি যেতিয়া লগ পাবা নিশ্চিত হ'বা যে এইটো কি হৈছে তোমাৰ ইম্পাৰেটিভ সেন্টেন্স। ক্লিয়াৰ হৈ গ'ল নহয়? এতিয়া এটা বস্তু মন কৰিবা, আমি প্ৰতিটো বস্তু আমি জানিব লাগে। ডেট মিনছ ইম্পাৰেটিভ সেন্টেন্সৰ বৈশিষ্ট্য হৈছে কি তাত subject লুকাই থাকে। It's very important because if you know the main thing of any sentence, then it will be very helpful for you to understand the sentence. So সেইকাৰণে প্ৰথম বৈশিষ্ট্য হৈছে কি subject লুকাই থাকে। মই এইটো কোৱা নাই ছাবজেক্ট একেবাৰে নাথাকে বুলি মই কোৱা নাই, মই ক'ব বিচাৰিছোঁ ছাবজেক্ট থাকে, ছাবজেক্ট ইজ দেয়াৰ, কিন্তু কি থাকে লুকাই থাকে, হিডেন হৈ থাকে। আৰু বাক্যৰ শেষত কি বহিব, ফুল ষ্টপ বহিব। তো তোমালোকে নিশ্চয় বুজি পালা যে ইম্পাৰেটিভ সেন্টেন্স মানে কি। ইম্পাৰেটিভ মানে কি সেইবিলাক সেন্টেন্স যিবিলাক সেন্টেন্সে আদেশ দিয়া, অনুৰোধ কৰা আৰু উপদেশ দিয়া বুজায়, সেইবিলাক সেন্টেন্সক কি কোৱা হয়, ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। যদি তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে নিশ্চয় সুধিবা, তাৰ উত্তৰ দিবৰ চেষ্টা কৰা হ'ব। ধন্যবাদ।